নমস্কাৰ, মাইনা DB কুকিঙত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজিৰ ৰেচিপি মিছা মাছৰ মালাইকাৰী। আমি ৰেচিপিটোত কি লৈছোঁ চাওঁ আহক। মিছা মাছৰ মালাইকাৰী বনাবৰ কাৰণে আমি ইয়াত 300 গ্ৰাম মিছা মাছ লৈছোঁ, লগতে কেঁচা জ্বালা 4টা লৈছোঁ, 1 গ্লাছ আপোনাৰ নাৰিকলৰ গাখীৰ লৈছোঁ, এটা বিলাহী পেষ্ট কৰি লৈছোঁ, 2টা শুকান জ্বালা, লং, এলাইচি আৰু ডালচেনি লৈছোঁ। ইয়াতে 2 চামুচ ৰেড চিলি কাশ্মীৰী পাউডাৰ লৈছোঁ, গৰম মছলা পিচি লৈছোঁ, ধনিয়া আৰু জিৰা একেলগে পিচি লৈছোঁ, লগতে আদা নহৰু পিচি লৈছোঁ আৰু পিঁয়াজ এটা ডাঙৰ চাইজৰ পিঁয়াজ পিচি লৈছোঁ, লগতে তেজপাত এটা। প্ৰথমে আমি মিছা মাছখিনি সানি ল'ম। প্ৰথমে নিমখ দিলোঁ, এতিয়া আমি অলপ হালধি দিম, হালধি অলপ দিলোঁ। এতিয়া একেলগে গোটেইখিনি সানি ল'ম। আমি এতিয়া প্ৰথমে গেছটো জ্বলাই ল'ম। গেছটো জ্বলাই ল'লোঁ। আমি কেৰাহীটো বহাই দিলোঁ, অলপ গৰম হ'ব দিম। আমাৰ কেৰাহী গৰম হৈ গ'ল। আমি প্ৰথমত তেল দিম। তেল দি দিলোঁ কেৰাহীত। এতিয়া আমাৰ তেলখিনি গৰম হৈ গ'ল। আমি এতিয়া মিছা মাছখিনি ভাজি ল'ম। মিছা মাছখিনি ভাজোঁতে জুইটো অলপ কমাই দিব, নহ'লে গাত ছিটিকি আহিব পাৰে। লাহে লাহে আমি এতিয়া গোটেই মাছখিনি ভাজি ল'ম। আমাৰ মাছখিনি ভাজা হৈ গ'ল। আমি গোটেই মাছখিনি উঠাই ল'ম। আপোনালোকে দেখা পাইছে তেলখিনিৰ পৰা অলপ ফেন উঠিছে। এইখিনি একো বেয়া তেল নহয়। আমি যে মিছা মাছখিনি ভাজিলোঁ, মিছা মাছৰ মাথাৰ পৰা অলপ ঘিউ ওলাইছিল। সেই ঘিউ ওলোৱা কাৰণে তেলখিনিত অলপ ফেন উঠিছে। আমি এই তেলতে এতিয়া তেজপাত দি দিম, লগতে অলপ গোটা জিৰা দিম। এতিয়া আমি ইয়াত 2টা শুকান জ্বালা দি দিম। দি কিনি অলপ ভালকৈ লাৰি দিম। এতিয়া আমি ইয়াত 2টামান লং দিম, লগতে আমি গোটা গৰম মছলা অলপ দি দিম। আমি এতিয়া গোটা মছলাখিনি অলপ লাৰি দিম। এনেকুৱা অলপ লাৰি ল'ব আপোনালোকে। এতিয়া লাৰি আমি যিখিনি আমাৰ পিঁয়াজ বটা ৰাখিছিলোঁ, এই বটা পিঁয়াজখিনি আমি তেলত দি দিলোঁ। দি আকৌ অলপ লাৰি ল'ম। আমাৰ পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া আমি ইয়াতে এটা বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ, এই পেষ্ট কৰা বিলাহীখিনি আমি দি অলপ ভাজি ল'ম। আমি বিলাহীখিনি অলপ ভাজি ল'লোঁ। এতিয়া আমি নহৰু আৰু আদা একেলগে পেষ্ট কৰি ৰাখিছিলোঁ, দি দিলোঁ। এতিয়া জিৰা আৰু ধনিয়াখিনিও দি দিলোঁ। দি আমি এতিয়া আকৌ অলপ ধুনীয়াকৈ লাৰি ভাজি ল'ম। আমি এতিয়া ভাজি থকা মছলাখিনিত কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিলোঁ। অলপ বেছিকৈ পাউডাৰটো দিছোঁ যাতে কালাৰটো ভাল হয়। এতিয়া আমি এইখিনি ভাজি ল'ম আকৌ। আমাৰ গোটেই মছলাখিনি ভাজা হৈ গ'ল। চাওক, মছলাৰ পৰা তেল এৰি দিছে। এতিয়া আমি যি নাৰিকলৰ গাখীৰ ৰাখিছিলোঁ, সেই নাৰিকলৰ গাখীৰ অলপ দি দিম। এই নাৰিকলৰ গাখীৰটো আপোনালোকে ঘৰতো বনাব পাৰে বা দোকানতো কিনিব পাৰে। মই দোকানৰ পৰা কিনি আনিছিলোঁ। এতিয়া অলপ লাৰি দিম। এতিয়া আমি ভাজি ৰখা মিছা মাছখিনি আমি মছলাখিনিত দি দিম। আমাৰ গোটেই মাছখিনি দিয়া হৈ গ'ল। আমি এতিয়া মছলাৰ লগত ধুনীয়াকৈ সেইখিনি লাৰি দিম। এতিয়া আমাৰ বাকী যিখিনি নাৰিকলৰ গাখীৰ আছিলে, এই গাখীৰখিনি আমি ইয়াত দি দিম। আমি ইয়াত কোনো পানী নিদিওঁ, লাগে যদি অলপ আমি গৰুৰ গাখীৰ ইয়াত দি দিম। আমি এতিয়া তৰকাৰীখিনি ঢাকি দিম। আমাৰ অকণমান নাৰিকলৰ গাখীৰ কম হোৱাৰ কাৰণে আমি ইয়াত অলপ গৰুৰ গাখীৰ দি দিছিলোঁ। অলপ সময় ঢাকি থৈ দিওঁ। আমি মোটামুটি 5 মিনিটমান ঢাকি থৈ দিলোঁ। এতিয়া ঢাকনিখন আঁতৰ কৰি চাম। এতিয়া আমাৰ তৰকাৰীখিনি উতল আহি গৈছে। এতিয়া যিহেতু আমি মিছা মাছৰ মালাইকাৰী বনাম, সেয়েহে অলপ চেনি দি দিম। আপোনালোকে চেনিটো নিদিলেও কথা নাই, কিন্তু আমি ভাল পাওঁ, সেইকাৰণে আমি অলপ চেনি দি অলপ লাৰি দিছোঁ। আমি এতিয়া উতল অহা তৰকাৰীখিনিত 4টা কাঁচা জ্বালা দি দিম। আমাৰ মিছা মাছৰ মালাইকাৰী ৰেডি হৈ গ'ল। আমি এতিয়া ইয়াত অলপ গৰম মছলা পিচি ৰাখিছিলোঁ, গৰম মছলাখিনি দি দিলোঁ। এতিয়া আমি মালাইকাৰীটো নমাই ল'ম। আমাৰ মিছা মাছৰ মালাইকাৰী ৰেডি হৈ গ'ল। চাক, দেখাত কি ধুনীয়া লাগিছে। গ্ৰেভিখিনিও ধুনীয়া হৈছে। আপোনালোকে মিছা মাছ হয়তো বহুত পদ্ধতিৰে বনাই খায়। এবাৰ এনেকুৱাকৈ মালাইকাৰী বনাই খাব, চাব নিশ্চয় ভাল লাগিব।
যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব যাতে আমি আৰু নতুন নতুন ৰেচিপি আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। ধন্যবাদ। আজিৰ কাৰণে ইয়াতে এৰিলোঁ।